হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভাল। এতিয়া একদম ৰাতিপুৱা মই শোৱাৰ পৰা উঠি মুখ হাত ধুই ফ্ৰেছ হৈ আহিছোঁ। এতিয়া মই যাওঁ পাকঘৰত, ব্ৰেকফাষ্ট ৰেডি কৰোঁগৈ। আমাৰ ঘৰত বেছিভাগ ৰুটিয়ে চলে, সেইকাৰণে এতিয়াও ব্ৰেকফাষ্টৰ কাৰণে মই ৰুটিয়ে বনাওঁগৈ। ব'লক দেখাওঁ আপোনালোকক আজি দিনটো মই কি কৰিলোঁ। যিহেতু মই মৰ্ণিং কামবোৰ কৰাৰ আগতে ব্ৰেকফাষ্ট কৰি লওঁ, সেইকাৰণে প্ৰথমে মই ৰুটিকে বনাই লৈছোঁ। ৰুটি খাই মেলি লৈ পেলাই তাৰ পাছতহে মই ঘৰৰ বাকীখিনি কাম কৰিমগৈ। আৰু আমাৰ ঘৰত মানে ৰাতিপুৱা বেছিভাগ ৰুটিয়েই খোৱা হয়, সেইকাৰণে মই খোৱাৰ পৰা উঠিয়ে প্ৰথম ৰুটিয়ে বনাওঁ। আৰু সেয়া প্ৰথমতে মই বনাই মেলি খাই লৈ তাৰপিছত ঘৰৰ বাকীবোৰ কাম কৰোঁ, যেনে ঘৰ সাৰা, বিচনা পাৰা। আমাৰ কাৰণে নিমখ চাহ বনাই হৈ গ'ল। এতিয়া আকৌ মোৰ কাৰণে চেনি চাহ বনাইছোঁ। মই এতিয়া চেনি চাহ একাপ বনাই মেলি খাই লওঁ, গৈ দেখাই দিম আপোনালোকক। ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হৈ অলপ সময় পাছতে আকৌ ভাত বনাবলৈ সময় হয়, সেয়ে মই ভাত বনাবলৈ অহা আগতে চাহ একাপ বনাই খাই লওঁ। আৰু এতিয়াও মই প্ৰথমতে একাপ চাহ বনাই খাই লৈ তাৰপাছত মই ভাতৰ যোগাৰ কৰাত লাগি আছোঁ। এতিয়া মই গা পা ধুই একদম আজৰি হৈ মেলি আহিছোঁ। এতিয়া যাওঁ ভাতকেইটা খাই লওঁগৈ। আজি যিহেতু 25 ডিচেম্বৰ বৰদিনৰ বন্ধ পাইছে, সেইকাৰণে হাজবেণ্ডো ঘৰতে আছে। ভাবিছোঁ এতিয়া ভাত পানী খাই মেলি দুয়োজন অকণমান নগাঁও টাউনৰ ফালে ফুৰি আহোঁগৈ। বহুত দিন হ'ল তেনেকৈ যোৱা নাই। তেওঁৰ বাৰ্থডে আগতে আমি ফুৰিব গৈছিলোঁ, তাৰপাছৰ পৰা যোৱা নাই। ভাবিছোঁ এতিয়া ছুটি মিলিছে দেখাতে এবাৰ ফুৰি আহোঁগৈ। ক'ত ক'ত যাওঁ, কি কৰোঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে চাব। এতিয়া একেবাৰে ভাত পানী খাই বৈ লৈ তাৰপাছত আমি ওলাই লওঁ। ওলাই মেলি লৈ পেলাইহে আপোনালোকক লগ পাম। ইফালে এয়া মই ওলাই মেলি ৰেডি, হাজবেণ্ডো ৰেডি হৈ গ'ল। হাজবেণ্ডে গাড়ী উলিয়াবলৈ গৈছে আৰু মই ভিতৰতে আছোঁ। যাওঁ সোনকালে, তাৰপাছত আপোনালোকক মই একদম টাউনত গৈ পেলাই লগ পাম। আয়ো চামু শুইয়ে আছে। এতিয়া আমি আহি পালোহি বাহঁতৰ ঘৰ। এতিয়া আকৌ আমি পোৱালীকেইটাক লৈ পেলাই ফুৰিবলৈ যাম। চাওঁ, মই আহোঁতে ইহঁতকেইটা শুইয়ে আছিলে, এতিয়া সাৰ পালে। মানুহ ক'ত যাম এতিয়া আমি? কি আলিবাৰী? এইটো কি জেগা? তাই নামটোৱে নাজানে ক'বলৈ। ক'ত যাম? ৱাফলছ খাবলৈ। ভিডিঅ' কৰিছোঁ দেই। ব'লক এতিয়া আমি গৈ থাকোঁ। ভালেই লাগিছোঁ দেখিবলৈ, ধুনীয়া লাগিছে আপোনাক। চাওঁ দুইজনী চাই দিয়াচোন এফালে। হাই দিদিয়া। আজি একদম ফুৰিম বুলিয়ে ওলাই আহিছোঁ, হয় নাই? আজি ফুৰিম লগতে আপোনালোককো দেখাম যে আমি ক'ত ক'ত গ'লোঁ আৰু কি কৰিলোঁ। ব'লক আমি ৱাফল খাবলৈ যাওঁ। ৱাফল খাবা আৰু আজি খাম, খোৱাবা আৰু লগতে আজি পুৰা ঘূৰিম। বহুত দিনৰ মূৰত আজি ছুটি মিলিছে, গোটেইকেইটা লগ খাইছোঁ। ঠিক আছে। আমি আহি পাই গোটেইবোৰ একেবাৰে ফটো উঠাত ব্যস্ত। এফালে মাক জীয়েক তিনিওজনী একেলগে পুৰা প'জ দি আছে। কেণ্ডিডৰ নামত নিজে নিজে হুৱাই লৈছে ল'ৰা ছোৱালী। চামু কি খাবা? কোনটো? সেইটো বা আপুনি কি খাব? আপোনাৰ ফটো ভাল আহিছে দেই, ইমান টেনশ্যনত থাকিব নালাগে। বেলজিয়ান ৱাফল, ট্ৰিপল চকলেট। ইফালে আমাৰ সৰুজনী একদম মুজ গজি গ'ল। এইফালে আমাৰ ডাঙৰজনীৰো পুৰা মুজ গজি গৈছে। কেনেকুৱা লাগিছে খাই? ভাল লাগিছে? বেছিকে লাগি গ'ল ন? ইফালে মোৰো আহি গ'ল।
আমাৰ খাই বৈ হ'ল, তাৰ পাছত আকৌ দুজনী আহিছে, এই দুজনী আহি পেলাই চিধা খোৱাত লাগিছে। এয়া আমাৰ পৰিয়ালৰ মানুহ দেই, ৰাস্তাতে ৰখি আছো। আধা ৰাস্তাত লগ পোৱা মানুহ চিধাই খাম বুলি আহিছে। আৰু এইফালে খাই হৈ গ'ল। কেনেকুৱা পালে খাই? কেনেকুৱা লাগিলে খাই? আমি এতিয়া খাই বৈ গোটেইকেইটা ওলাইছোঁ আৰু যাওঁগৈ, মানে আৰু বেলেগ ক'ৰবাতো ঘূৰিমগৈ বাৰু। এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু বেলজিয়াম ৱাফল বাই বাই। নাযাবও পাৰোঁ, কি কৰোঁ ঠিক নাই এতিয়ালৈকে। গৈ লওঁ, গৈ মেলি পেলাই কি চাওঁ কি নাচাওঁ দেখাই থাকিম আপোনালোকক। বাই বাই। খাই বৈ লৈ পেলাই এতিয়া আমি আহিছোঁ মেলা চাবলৈ। আৰু আমি প্ৰথমতে এতিয়া সোমাম গ্ৰন্থমেলাত সোমাম, কাৰণ গ্ৰন্থমেলা আমাৰ দুইজনীৰে একদম ফেভৰেট হয়নে নাই? ৰাধা বিশেষকৈ ৰাধা, কৌশিক নন্দনৰ ৰাধাৰ কাৰণে আহিছোঁ আমি। এতিয়া মানে কিতাপ বুলি ক'লে সঁচাকৈ মানে পঢ়োঁ নপঢ়োঁ কিবা এটা কিতাপখিনি দেখিয়ে ভাল লাগে। আৰু আমি দুজনীয়ে কিতাপ পঢ়োঁ বাৰু, খুব ভাল লাগে। বিশেষকৈ আমি উপন্যাস পঢ়ি খুব ভাল পাওঁ। সেয়ে আমি এতিয়া প্ৰথমে সোমাম গ্ৰন্থমেলাত, তাৰপাছত আমি যাম মেলা চাবলৈ, হয়নে? এতিয়া এফালে আমাৰ মানুহজনে গৈছে টিকেট আনিবলৈ, বাচ্ছা পাৰ্টিৰ লগতে গৈছে। এতিয়া আমি গৈ গ্ৰন্থমেলা চাই দিওঁগৈ ন। তুমি জানো বুজানে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ হবানে সাৰথি সপোনৰে সুৰভি হাততে। গ্ৰন্থমেলা চাই মেলি আহিলোঁ, এতিয়া আমি যাওঁ আনন্দমেলা চাবলৈ, হয় নাই? ব'লক। সপোনতো পৃথকতো তুমি তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। সপোনতো পৃথকতো তুমি তুমি মই তোমাৰ এক হৈ ৰং জানে ভাল পাওঁ বুলি এবাৰ মেলা চাই হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ উভতিছোঁ। বাহঁতক নমাই পেলাই যামগৈ। কেনেকুৱা লাগিলে আজি দিনটো? আজি দিনটো নহয়, পাছবেলাটোহে আৰু ভাল লাগিলে। আজি ঘূৰিলোঁ ফুৰিলোঁ, খালি এনেকৈ আৰু ভিৰ খালি ন? মেলাৰ পৰা ওলাই মেলি বাহঁতক ঘৰত নমালোঁ। ঘৰত নমাই মেলি তাত বেছি সময় নবহিলোঁ, কাৰণ আমাৰো দেৰি হৈছে, ঘৰলৈ ঘূৰি আহিবলৈ লাগে। সেইকাৰণে বাহঁতক একদম ঘৰৰ পদূলিতে নমাই মেলি আমি চিধাই আহি ঘৰ পালোহি। আৰু এতিয়া কাপোৰ কানি সলাই লওঁ। আজি বহুত ভিৰ আছিলে, কাৰণ আজি খ্ৰীষ্টমাছততো জানেই আৰু নগাঁৱত যে কিমান মানে ভিৰ হয়। সেইকাৰণে মানে আমি গাড়ী ৰখি আহোঁতে আমাৰ বহুত দেৰিয়ে হৈ গ'ল। এতিয়া আহি পেলাই ঘৰ সোমাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।